নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ তো বন্ধু বান্ধৱীসকল নতুন এটা নটিফিকেশ্যন আপোনালোকলৈ লৈ আহিছো ইয়াতে DHS শিৱসাগৰৰ ফালৰ পৰা কেইটামান পোষ্ট ইয়াতে মুকলি হৈছে নাৰ্ছকে ধৰি টেকনিচিয়ান নন টেকনিচিয়ান পদৰ পদ খালী হৈছে 8 পাছৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব দৰমহা যথেষ্ট ভাল দিছে 18 বছৰৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব কেনেকৈ এপ্লাই কৰিব ক'ত কিমান পোষ্ট আছে সবিশেষ জনাই দিম ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰিছো তো বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাব বিচাৰিছো এনেকুৱা ধৰণৰ নটিফিকেশ্যনবিলাক পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেলটো প্ৰেছ কৰি থৈ দিব এনে ধৰণৰ ভিডিঅ'সমূহ আগলৈকে পাই থাকিব তো আহক আমি আৰম্ভ কৰিছো যদি আমি ডিটেইলছ এটা এবাৰ চাই লওঁ তাতে মন কৰিব অৰ্গেনাইজেশ্যন হৈছে জইণ্ট ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিস শিৱসাগৰ প্ৰজেক্ট হৈছে IPA এছিষ্ট প্ৰজেক্ট ঠিক আছে এইটো প্ৰজেক্টৰ অন্তৰ্গত আপোনালোকৰ চাকৰিকিটা হ'ব কন্ট্ৰেকচুৱেল হ'ব 6 মাহৰ কাৰণে যেহেতু দিছে এক্সটেনশন হ'ব মেবি ইয়াতে কি পোষ্ট খালি আছে মই আপোনালোকক জনাই দিছো ইয়াতে প্ৰথমে চাব ষ্টাফ নাৰ্ছৰ পোষ্ট আছে ইয়াতে নাৰ্ছৰ পোষ্ট আছে 10টা টেকনিচিয়ান ল্যাবৰেটৰী আছে 2টা সিকিউৰিটি পোষ্ট আছে 4টা তাৰ পাছতে ইলেক্ট্ৰিচিয়ানৰ পোষ্ট আছে 1টা ক্লিনাৰৰ পোষ্ট আছে 7টা লণ্ডাৰী পাৰ্সন ধুবি তাৰে আছে 2টা প্লাম্বাৰৰ আছে 1টা আৰু ৱাৰ্ড বয় আছে 6টা পোষ্ট তো ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ লগতে চাকৰিৰ কিমান আপোনালোকে দৰমহা পাব তাৰ বিষয়ে জনাই দিছো আহক ইয়াতে প্ৰথম পোষ্টটো যদি চাওঁ আমি ষ্টাফ নাৰ্ছৰ কাৰণে ইয়াতে GNM হ'ব লাগিব গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা ইয়াতে মিনিমাম 5 ইয়াৰ্ছ এক্সপিৰিয়েন্স থকা বিচাৰিছে 18 বছৰৰ পৰা 45 বছৰ বয়সলৈ এপ্লাই কৰিব পাৰিব দৰমহা ইয়াতে চাওক 16000 টকাৰ পৰা আপোনালোকে দৰমহা লাভ কৰিব ইয়াতে সেকেন্ড পোষ্ট হৈছে টেকনিচিয়ান ল্যাবৰেটৰী ইয়াতে কোৱালিফিকেশ্যন বিচৰা হৈছে ল্যাব টেকনলজিৰ যি আপোনালোকৰ ডিপ্লোমা আছে সেইখন লাগিব লগতে ইয়াতে মিনিমাম 5 বছৰ এক্সপিৰিয়েন্স বিচৰা হৈছে 18 বছৰৰ পৰা 45 বছৰ বয়সলৈ এপ্লাই কৰিব পাৰিব ইয়াতে স্যালাৰি লাভ কৰিব 15000 টকা নম্বৰ 3ত মন কৰিব সিকিউৰিটি পদৰ বাবে ইয়াতে বিচৰা হৈছে মেট্ৰিক পাছ প্ৰাৰ্থীসকলে এপ্লাই কৰিব পাৰিব ইয়াতে 5 বছৰ এক্সপিৰিয়েন্স বিচৰা হৈছে সিকিউৰিটি পাৰ্সনেল আগত যদি সিকিউৰিটি কৰা কিবা আপোনালোকৰ কিবা যদি আপোনালোকৰ এক্সপিৰিয়েন্স সাৰ্টিফিকেট আছে সেইখন দিব পাৰিব দৰমহা 8000 টকাকৈ লাভ কৰিব প্ৰতি মাহে নম্বৰ 4ত আছে ইলেক্ট্ৰিচিয়ানৰ পোষ্টটো যেহেতু ইলেক্ট্ৰিচিয়ান এটা টেকনিক্যাল গতিকে ITI পাছ বিচাৰিছে মিনিমাম 3 বছৰৰ এক্সপিৰিয়েন্স বিচাৰিছে তো দৰমহা লাভ কৰিব মাহিলি 6000 টকা এটো ফিক্স পে হয় নম্বৰ 5ত আছে ক্লিনাৰ ইয়াতে ক্লাছ 8 পাছৰ পৰা বিচৰা হৈছে দৰমহা লাভ কৰিব 7000 টকা ফিক্স তো নম্বৰ 6ত আছে লণ্ডাৰী পাৰ্সন ধুবি ইয়াতে ক্লাছ 8 পাছ বিচৰা হৈছে 6000 ইয়াতে দৰমহা লাভ কৰিব প্ৰতি মাহে নম্বৰ 7ত আছে প্লাম্বাৰ ITI পাছ বিচাৰিছে 3 বছৰ এক্সপিৰিয়েন্স বিচাৰিছে ইয়াতে দৰমহা পাব 6000 টকা নম্বৰ 8ত মন কৰিব ইয়াতে ৱাৰ্ড বয় দৰমহা লাভ কৰিব 7000 টকা আৰু বিচাৰিছে 8 পাছ আৰু এক্সপিৰিয়েন্স বিচাৰিছে 3 বছৰ বাকি সকলোতে এক্সপিৰিয়েন্স নাই যিখিনি এক্সপিৰিয়েন্স আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব যদি আপোনাৰ কোৱালিফিকেশ্যন মিল খাই তেতিয়ালে এপ্লাই কৰিব বন্ধু বান্ধৱীসকল তো ইয়াতে কেনেকৈ এপ্লাই কৰিব তাৰ বিষয়ে জনাই দিছো তো বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ আসাম গেজেট পাৰ্ট 9ৰ যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম আছে এই ফৰ্মখন আপোনালোকে ডাউনলোড কৰি ল'ব মই লিংকটো ইয়াতে সংলগ্ন কৰি দিম যিখিনি প্ৰয়োজনীয় আপোনালোকৰ যিখিনি নথি সেইখিনি আপোনালোকে সেলফ এটাচ কৰি দিব লাগিব এপ্লিকেশ্যনখনৰ সৈতে এপ্লিকেশ্যনখন ভালকৈ ফিলআপ কৰিব তো আপোনালোকে সাবমিট কৰিব লাগিব ক'ত মই জনাই দিছো অফিচ অফ দা জইণ্ট ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিস শিৱসাগৰ যিটো অফিচ আছে তাতে গৈ আপোনালোকে আপোনালোকৰ যিখন এপ্লিকেশ্যনখন তাতে আপোনালোকে জমা দি থৈ আহিব পাৰিব ইন্টাৰভিউ ডেটটো এবাৰ শেডিউলটো মই জনাই দিছো 22 23 আৰু 24 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ ইন্টাৰভিউ সমূহ হ'ব ৰাতিপুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব আৰু ভেনুটো ইয়াতে জনাই দিছে তেওঁলোকে অফিচ অফ দা জইণ্ট ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিস শিৱসাগৰ এইটো এড্ৰেছত গৈ আপোনালোকে মৌখিক পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব কল আপোনালোকে ডেসক্ৰিপচন বক্স চেক কৰিব তাত এটা লিংক পাব সেই লিংকত ক্লিক কৰিলে আমাৰ jobsetinasam.com এখন পেজ খোল খাব তললৈ স্ক্ৰল ডাউন কৰি আহিব ইয়াতে চাওক ইম্পৰ্টেন্ট লিংকছ বুলি আছে ইয়াতে গোটেইকেইটা লিংকছ মই সংলগ্ন কৰি দিছো ইয়াতে অফিচৰ যিখন নটিফিকেশ্যন ইয়াতে ক্লিক কৰিব নটিফিকেশ্যনখন এবাৰ ভালকৈ চাই ল'ব আপোনালোকে আবেদন কৰাৰ আগমুহূৰ্তত সবিশেষ আপোনালোকে ভালদৰে পঢ়ি ল'ব আৰু লগতে ষ্টেণ্ডাৰ্ড ফৰ্মখন যদি লাগে ইয়াতে আছে চাওক ইয়াতে 2 নম্বৰৰ যিটো লিংক আছে ইয়াতে ক্লিক কৰিলে যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম
সেইখন আপোনালোকে ডাউনলোড কৰিব পাৰিব, ডাউনলোড কৰি প্ৰিণ্ট কৰি ল'ব। ইয়াতে অফিচিয়েল ৱেবছাইটটো মই সংলগ্ন কৰি দিছোঁ, কিবা জানিব লগা থাকিলে জানি ল'ব। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ কামৰ হ'ব। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব।